নিচিনা এইটো মজা লাগিছে আৰু এটা ডাঙৰ দলং ও মাই গড 20 Okay guys, good morning and welcome back to my YouTube channel. So, যোৱাকালি ৰাতি 7টা মান বজাত আহি পাইছোঁ মানে এই লগৰীয়া ঘৰত। So, এমচৰ ঘৰত আজি মানে এমচি আমাক ফুৰাব গৌৰীবকুণ্ড বোলে লৈ যায় বোলে আমাক ফুৰাবলৈ। আৰু এতিয়া আমি গৈ আছোঁ গৌৰীবকুণ্ড ফুৰিবলৈ আৰু সিহঁতে পিছত আহিছে তেল ভৰাই আছে। যোৱাকালি তেলটো অলপ কমি গৈছিলে আহি কিনা। চ' এতিয়া ভৰাই লৈছোঁ, ফুল টেংকি কৰি ল'লোঁ। এতিয়া পূৰা উৰাম আৰু বাইক। আৰু আমি এতিয়া গৈ আছোঁ চাৰিজন লগৰীয়া যাম গৈ আছোঁ গৌৰীবকুণ্ডত ফুৰিবলৈ। আমাক মানে মই মানে দেশখন এবাৰো অহা নাই মানে গৌৰীবকুণ্ডত, আজি ফাৰ্ষ্ট টাইম গৈ আছোঁ মানে। চ' আগতে বহুত শুনিছোঁ মানে গৌৰীবকুণ্ড বহুত ভাল জেগা, বহুত ধুনীয়া জেগা গৈ কিনা। চ' লগৰীয়াকেইটাও কৈ থাকে মানে পুৰা ভাল ভাল জেগা আছে বুলি কৈ কিনা। চ' আজি ফাইনেলি আজি গৈ আছোঁ চাবলৈ গৌৰীবকুণ্ড। চ' মজা লাগিব আজি। চ' বহুত দিনৰ আগতে মই আহিম ভাবি আছিলোঁ মানে গৌৰীবকুণ্ড, আৰু আপোনালোকক দেখাম বুলি আহিম বুলি ভাবি আছিলোঁ আৰু নিজেও চাম বুলি ভাবি আহিছিলোঁ মানে। চ' আজি ফাইনেলি গৈ আছোঁ গৌৰীবকুণ্ড চাবলৈ। চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু যোৱাকালি আমি টাউনৰ পৰা আহি পালোঁ এই এমচহঁতৰ ঘৰত 7টামান বাজিছে কালি ৰাতি। আমি মানে ডাইৰেক্ট টাউনৰ পৰা ডাইৰেক্ট মানে ঢেকীয়াজুলি টাৰ্গেট ধৰিছোঁ মানে। আমি যোৱাকালি ৰাতিপুৱা 7টামান বজাত ওলাইছিলোঁ, 7টা-6টামান ওলাইছোঁ আৰু আমি আহি পাইছোঁ 8টামান বাজিছে নেকি এমচহঁতৰ ঘৰলৈকে। চ' আমি এতিয়া লাহে লাহে গৈছোঁ, ইয়াতে আহি আছে লাহে লাহে। মই মানে আগতীয়াকৈ অলপ আহিলোঁ মানে ভিডিঅ' বনাম কৰি কিনা। চ' এতিয়া গৈ আছোঁ মই মানে এতিয়া অকলে আছোঁ মানে। লগৰীয়া এজন আগত আছিলে এমচৰ লগৰীয়া, তাক মানে ল'ম এতিয়া মই। মোৰ লগত উঠিবহি আৰু পদুম এমচৰ লগত উঠিছে। এতিয়া মানে আমি 3জনে গৈ আছোঁ। গতিকে যোৱাকালি সেই গাড়ী এনেকুৱা অৱস্থা হৈ আছে মানে পূৰা বোকা বোকা। আৰু আমি এতিয়া গাড়ীটো ধুই ল'ম ফাৰ্ষ্টতে, ধুই কিনে মানে ডাইৰেক্ট গৌৰীবকুণ্ড যাম। চব পূৰা নেটৰ হৈছে গাড়ী চাড়ী ধুই আৰু পূৰা গৌৰীবকুণ্ড ওলাই যাম আৰু। চ' এতিয়া আহি গ'ল সিহঁতে। চ' এয়া পূৰা বুলেট 350 লৈ আহিছে, পূৰা হিৰ' সিহঁতে। ত' ইয়াৰ পৰা ওলাই যাওঁ আৰু। সেই লগৰীয়াটো লৈ ল'লে এতিয়া আমি 4জনে গৈ আছোঁ। এতিয়া মানে গাড়ীটো আগতে ধুই লওঁ, তাৰপিছতে মানে গৌৰীবকুণ্ড যাম। তাৰপাছতে গাড়ীটো চাফা কৰি লওঁ আৰু। গেছ বহুত দিনৰ মই এনেকুৱা স্পীড চলাইছোঁ মানে মই 50, 60, 70 এনেকুৱাও যাওঁ। আজি মানে পূৰা 100 উঠাই দিছোঁ আৰু পূৰা মানে। আৰু ইমান স্পীড নচলাওঁ মই গাড়ী, আজি চলাইছোঁ আৰু। আমি আজিয়ে ওলাই যাম ভাবিছিলোঁ ঘৰত। চ' যাব নিদিলে জেমছৰ মায়ে। আৰু অলপ উঠাটো দেৰিকৈ হৈ গ'ল মানে। যোৱাকালি অলপ গা চা বিষাই গৈছিলে আহি কিনা, আৰু শুই দিছোঁ না অলপ ভালকৈ টোপনি গৈছোঁ মানে। হয় গাইছ, এতিয়া আমি ৱেলকাম টু 2G ৱাটাৰফল। হয় গাইছ, আমি 2G ৱাটাৰফলত গৈ আছোঁ এতিয়া। ত' ফাৰ্ষ্টতে ইয়াত সোমাই যায় বোলে 2G ৱাটাৰফলত, তাৰপাছত গৌৰীবকুণ্ড যাব বোলে। আৰু লগৰীয়াকেইটাই আহিছে, 2 মুহূৰ্তে আহি আছে আৰু। ত' এতিয়া আমি 3জন হৈ আছোঁ আৰু বাকী লগৰীয়াকেইটা আহি আছে। আমি ইয়াত সোমাই যাওঁ মানে ফাৰ্ষ্টতে। আমি গৈ আছোঁ 2G ৱাটাৰফল। আৰু গাইছ ফাৰ্ষ্ট টাইম নাম শুনিছোঁ 2G ৱাটাৰফল। চ' গৈ আছোঁ এতিয়া আমি 3জনে। আৰু ৰাস্তাটো অলপ অফ ৰ'ডিং ইফালে নেকি? হয় গাইছ, ইয়াতে টিকেট চেট কাটি লয়। কেইটকা টিকেট? 10 টকা টিকেট বোলে গাইছ। হা 10 টকা ডিছকাউণ্ট 3জনৰ 20 টকা। মজা মজা। হয় গাইছ, ফাইনেলি আমি আহি পালোঁ 2G। ইয়াৰ মানে ৱাটাৰফল নিচিনা অলপ পানী আহি থাকে বোলে 2G। ইয়াত ৰেষ্টুৰেণ্ট নিচিনা ধুনীয়া ধুনীয়া ঘৰ বনাই থোৱা আছে এইফালে। চ' মজা লাগিছে আহি কিনা। এইফালে গৈ আছোঁ আমি এতিয়া। অ' মাই গড 2G ৱাটাৰফল গাইছ। মানে গা ধুই আছে।
চব 2 জিৰি ৱাটাৰফল ইয়াত গা ধুব মজা হ'লে গাইছ চব গা ধুব মজা হ'লে গাইছ ইয়াত চব এই পোৱালিকেইটা গা ধুই আছে ইয়াত ওকে গাইছ এইটো আছিল 2 জিৰি ৱাটাৰফল নিচিনা আৰু মানুহ বনাইছে খালি বোলে এইটো ওকে গাইছ 2 জিৰি ৱাটাৰফল কেনেকুৱা লাগিছে কমেণ্টত জনাব তো মানুহে বনোৱা হয় এইটো ৱাটাৰফলটো কেনেকুৱা লাগিছে কমেণ্টত জনাব দেই তো আমি নামিম বুলি ভাবি আছোঁ মানে জাগা বিচাৰি আছোঁ এটা আহিছোঁ যদি নামি যাব লাগিব ন তো পানীটো চুই চাম কেনেকুৱা ঠাণ্ডা না গৰম এইফালে নামিব পাৰে চাগে চাওঁগৈ পাৰে না নোৱাৰে নামিবলৈ ওপৰত গৈ চাওঁ অ' নামা অপশ্যনে নাই গাইছ কোনখনত নামিম হয় গাছ ইয়াৰ পৰা ওলাই যাওঁ আৰু তো জাগাটো ভালে আছিলে বেয়াটো নহয় 10 টকা লৈছে কাৰণে 3 জনৰ 20 টকা সেইখিনিতে বহুত গৰম লাগি গ'ল খোজ কাঢ়োঁতে পানী নামিব পালে ভাল লাগিলে হয় 10 টকা এটা যোৱা নিচিনা নালাগিলে হয় তো যাই কিনে আকৌ চাই হোৱা নিচিনা হৈ গ'ল চ' নামিব পালে ভাল লাগিল হয় 10 টকা উচল হৈ গ'লে হয় 10 টকাটো এনেই যোৱা নিচিনা হ'ল আৰু চাব অহা নিচিনা 20 টকা ওকে গাছ চাই পাই গ'লোঁ গৌৰীবকুণ্ড গাছ ওকে গাছ ফাইনেলি আহি পালোঁ আমি গৌৰীবকুণ্ড তো এইটোহে গৌৰীবকুণ্ড আৰু এইফালে আছে জেগাবিলাক চাবলৈ আৰু পানীবিলাক চাওক পুৰা গ্ৰীণ হৈ গৈছে পানীবিলাক মজা দেখি যাম সেই তলত যাম তলত যাম ন এতিয়া আমি হয় গাছ এতিয়া আমি তলত যাম মজাকৈ ফটো চটো উঠাম আৰু সেইফালে আমি সেইফালে তলত যাম মানে সেইফালৰ পৰা ইয়াত আছে চুইচ গেট এইটো চুইচ গেট হয় চ' চাই থাকিব ভিডিঅ'বিলাক হয় গাছ আমি এইফালে এই চুইচ গেট ফালে যাম এইফালে জেগা দেখাম অলপ কেনেকুৱা কি জেগা আছে গৌৰীবকুণ্ড মানে আগতে বহুত শুনিছিলোঁ বহুত ধুনীয়া গৈ কিনা বহুত ভাল জেগা বোলে চ' তাকে চাব আহিছোঁ কেনেকুৱা জেগাবিলাক ইয়াতো সৰু সৰু ঘৰ আছে মানে হোটেল নেকি এইকেইটা গৌৰীবকুণ্ডত চ' এইফালে যাওঁ এমচে ক'ত লৈ যায় আৰু জেগা চাবলৈ যাওঁ আৰু ওকে গাইছ চ' বালিমুখ আহি পালোঁহি আমি চ' গৌৰীবকুণ্ডৰ পৰা মানে গৌৰীবকুণ্ডত মানে অলপ সোমালোঁ গাইছ জাষ্ট আমি আহি পাইছোঁ বালিমুখ চ' বালিমুখত মানে ধুনীয়া এটা এনেকৈ ঝুলনা দলং নিচিনা আছে বোলে চ' এইটো লোহাৰ চ' তাকে আমি চাব আহিলোঁ আৰু আপোনালোকক দেখাম বুলি ভাবিছোঁ পাই কিনে আহিলোঁ আৰু চ' ধুনীয়া ঝুলনা দলংটো চ' বালিমুখ বুলি কয় বোলে এইটো জেগাৰ নামটো আৰু গৌৰীবকুণ্ড মানে আমি তাৰ পৰা আহিলোঁ মানে অলপ আগত আহি কিনে মানে আমি ভাবিলোঁ গৌৰীবকুণ্ডটো নচোৱা কৰি বালিমুখটো চাই কিনে মানে আৰু এইফালে মানে ঘৰ যোৱা টাইমত মানে আপোনাক দেখাই লৈ যাম বুলি ভাবিছোঁ মানে চ' এতিয়া আমি ইয়াত বালিমুখত আছোঁ এইটো ঝুলনা দলং লোহাৰ মজা আছে আৰু ইয়াত ফ্লেগ আছে এনেকুৱা ফ্লেগ আছে চব যেনেকুৱা টাৱাং গৈছিলোঁ এনেকুৱা ফ্লেগ দিয়া আছে ইয়াত তলত পানী আছে মানে চ' মজাকৈ ভাল লাগিছে আহি কিনা যোৱাকালি আমি এইফালে পাৰ হৈ গৈছিলোঁ টাৱাং যোৱা দিনাখন এইটো দলং এইফালে পাৰ হৈ গৈছিলোঁ এইফালে না এইফালে আছে এইফালে আছিলে চাগে গাইছ ত' মজা আছে আৰু আপোনালোকক দেখাই দিছোঁ হয় গাছ এইটোৱে চাওক বালিমুখ তলত পানী ধৰক ঝুলনা দলং নিচিনা এইটো মজা লাগিছে আৰু এইফালে ডাঙৰ দলং আছে মানে তো এইবিলাকতহে মজা লাগে মানে খোজকাঢ়ি মানে তলত পানী পূৰা ঝৰ পানী দি আছে পূৰা হয় গাছ জেগাটো ধুনীয়া আছিলে ভাল লাগিছে আহি কিনা চ' ফটো চটো মাৰিলোঁ আৰু আপোনালোকে ফটোকেইটা ইনষ্টাগ্ৰামত পাব চাই যদি চাব মন আছে যদি চ' ইয়াৰ পৰা ওলাই যাওঁ আৰু এতিয়া আমি যাম ডাইৰেক্ট গৌৰীবকুণ্ড চ' তাতে লগৰকেইটা ৰখি আছে গৈছে তাত যাই পূৰা ধামাকা ব্লগিং কৰি আছোঁ তাহাঁতৰ লগত আপোনালোকে চাই থাকিব ভিডিঅ'টো অ'কে গাইছ ত' ইয়াৰ পৰা ওলাই যাওঁ আৰু এতিয়া আমি যাম গৌৰীবকুণ্ড আৰু গৌৰীবকুণ্ড অলপ আপোনালোকক এনেই চাই আহিলোঁ আৰু এতিয়া যাই কিনে চাম ভালকৈ ফটো চটো মাৰিম তাত লগৰকেইটাক আহিছে গৈছে
ত' এতিয়া আপোনালোক ডাইৰেক্ট মই লগ পাইছোঁ গৰীব খণ্ড ত' চাই থাকিব অ'কে গাইজ চ' ইয়াতে টিকেট যদি কাটি ল'লোঁ 30 টকা বোলে এজনত ফাইনেলি আমি আহি পাই গ'লোঁ গৰীব খণ্ড গাইজ চ' বহুত দিনৰ পাছত আহিম কৈ আজি আহি পাই গ'লোঁ গৰীব খণ্ড অ' ভাই চাওক গৰীব খণ্ড ইয়াৰ কাৰণে ফেমাছ চাগে এইটো পাহাৰ কাৰণে ফেমাছ চাগে দেখা পাব পৰা পিছ মানে পাহাৰটো এতিয়া মানে আমি এইটো খাম মানে পূৰা মজাকৈ খাম এতিয়া আমি এইকেইটা পানী ঠাণ্ডা পানী লৈ আহিছোঁ আৰু এইটো কি বাদাম আৰু বুট কিবা কিবি আছে খাই দিম আৰু পূৰা মজাকৈ হয় গাছ চিপ খাই ল'লোঁ পূৰা এতিয়া আমি সেইফালে যাম সেই তলত পানী তলত অলপ মজা ল'ম পানী আৰু ইয়াতে বোলে সেইটো এটা সৰুকৈ কিবা পাহাৰ দেখা পাইছে পাহাৰ নিচিনা চাওক সেইটো বোলে বাথৌ মন্দিৰ আছে বোলে ওপৰত জুম কৰি দেখাইছোঁ এইটো ওপৰত ফ্লেগ দিয়া আছে বহুত বছৰৰ হয় বোলে এইটো এতিয়ালৈকে আছে বোলে হয় গাছ বহুত দেৰি বহিলোঁ ইয়াতে আৰু এতিয়া যাবলৈ হৈ গ'ল আৰু পিছফালে চাওক মজা ভিউ অ' ভাই চাওক চ' ইয়াৰ পৰা যাওঁগৈ আৰু বেছি দেৰি নাথাকোঁ বহুত দেৰি বহিলোঁ অকলে মই